কেকটো চাই কেনে মোৰ বহুত খাও খাও লাগিছে। হাই এভৰিৱান, এতিয়া মই আৰু মা ইভিনিং হ'ল 6টা বাজিলে। এতিয়া আমি গৈ আছোঁ মোৰ বাৰ ঘৰত। আজি আমাৰ টিকিলিটোৰ বাৰ্থডে হয়। তাইৰ আজি 9 বছৰ পূৰ্ণ হ'ল। তাইৰ বাৰ্থডেত মই বৰকৈ থাকিব নোৱাৰোঁ। এইবাৰ 3-4বাৰে পাইছোঁ। চ' এইবাৰ মই বহুত ভালকৈ পাইছোঁ। আমি বহুত এইবিলাক বাৰ্থডে চেলিব্ৰেশ্যন আমি নকৰোঁ, বাট ষ্টিল মই আছোঁ যিহেতু। চ' বাহিৰৰ পৰা কেক একো কিনি অনা নাই তেনেকুৱা। ময়ে কিবা কিবি বনাইছোঁ, আপোনালোকক দেখাম বোলা। এয়া চাওক, মোৰ মায়ে বনাইছে এইটো পিঠা। আমি এইটোক চেৱাই পিঠা বুলি কওঁ। এয়া ইয়াতে আছে আপোনাৰ টেকেলি পিঠা। টেকেলি পিঠা 2টা আমি লৈ যাম। আৰু ইয়াতে মই বনাই থৈছোঁ তাইৰ কাৰণে কেক। এনেকৈ ঢাকিবলগীয়া হৈছে কিয়নো কেকটো অকণমান ওপৰেদি উঠি আহিছে। ইমান ধুনীয়া স্মেল আহিছে। চ' এই কেকটো আমি লৈ যাম এতিয়া। তাৰ আগতে মই ভাবিছোঁ মই কেক কেনেকৈ বনালোঁ সেইটো ভিডিঅ' কৰোঁ, দেখাই দিম বুলি ভাবিছোঁ। ইয়াতে মই ময়দা লৈ লৈছিলোঁ আৰু চেনি অকণমান আপোনাৰ মই মিক্সিত মাৰি লৈছিলোঁ যাতে মিহি হৈ যায়। চ' চব মই এই কাপটোৰ 1 কাপ চব দিছোঁ। ময়দা দিছোঁ, চেনি দিছোঁ, কণী 3টা হৈছে 1 কাপত, আৰু ৰিফাইণ্ড অইল দি দিছোঁ, সোৱাদ অনুসৰি নিমখ আৰু বেকিং ছ'ডা দি দিছোঁ। তাৰপিছত এনেকৈ মই বহুত টাইম আপোনাৰ কৰিলোঁ, কেকটো মন্থন কৰিলোঁ এনেকৈ বহুত সময়ত, কমেও 1.5-2 ঘণ্টা। ইয়াতে মায়ে মোক জোখাই আছিলে, তো পানী খাই খাই কেক বনাই আছ এনেকৈ কৈ আছিলে। এয়া চাওক, ফ্ৰিজত আমাৰ পিঠাগুড়ি চাউল আছিলে, সেইবিলাক দি মায়ে এয়া কিবা কয়, আমাৰ ভাষাত আমি চেৱাই পিঠা বুলি কওঁ, চেৱাই পিঠা। আৰু এয়া চাওক ইফালে গাখীৰ। চ' আজি মোৰ পোৱালিটোৰ বাৰ্থডেৰ কাৰণে আমি এইবিলাক বনাই লৈ যাম। মোৰ বায়েও কিবা কিবি বনাই আছে, আপোনালোকক পিছত দেখাম। আমাৰ আন এটা পুতলাটোক আজি একো খাব দিব পৰা নাই, যিহেতু আমি নিৰামিষ খাইছোঁ। চ' সেইকাৰণে ইয়াক কেইটামান আজাও এয়া চাওক, মই পিছত আধা ঘণ্টামান ঢাকিও থৈছিলোঁ। ঢাকি থৈ পেলাই ডাঙৰ সেইটোৰ পৰা মই এইটো কেকৰ বাচনটোলৈ মই সেইটো ঢালি দিলোঁ। ইফালে মই গেছটো অন কৰি দিছিলোঁ কুকাৰটো গৰম হ'বলৈ। তাতে মই দি দিছোঁ এনেকুৱা ষ্টেণ্ড ন, আমাৰ সেই আঞ্জা থোৱা এইবিলাক থোৱা ষ্টেণ্ড আছিলে, সেইবিলাক মই দি দিছোঁ তাতে। দি কিনে ইয়াতে চাওক, গেছটো পূৰা ফ্লেমত অহাৰ পিছত, গৰম হৈ যোৱাৰ পিছত মই গেছটো কমুৱাই দিছোঁ। মই জানেনে, মই এনেকৈ কুকাৰটো মানে যেতিয়াই কেক বনাওঁ বা কিবা বনাওঁ, এনেকৈ ছাইডত মই কাপোৰ দি লওঁ যাতে হাতটো মানে নুপুৰে আৰু। চ' তেনেকৈ দি পেলাই মই গেছটো আপোনাৰ 45 পৰা 50 মিনিট এটলিষ্ট লাগেই কুকাৰত যদি আপোনালোকে বনায়। মইতো কুকাৰতে বনাওঁ, আমাৰ অভেনটো নষ্ট হৈছে কেতিয়াবাতে। সেয়া চাওক, অলমষ্ট ৰেডি হৈছে, বাট তথাপি অকণমান আছিলে, ঢিলা আছিলে। মায়ে কৈছে আৰু অকণমান থাকিব দে। তাৰপিছত এয়া চাওক টাইমটো। এয়া মোৰ মাৰ হাতত চাওক প্লাষ্টেদি ওলাই আছে, আমাৰ এয়া ঘৰুৱা ইণ্ডিয়ান মম। চাইছেনে? এয়া কেকটো ধুনীয়া হৈছে। চাওক চাওক চাওক, ফুল বাৰ্থডে টাইপ হৈ গৈছে কেকটো। এয়া চাওক, মই অলৰেডি যাবলৈ ওলাইছে, বস্তুকেইটা ইয়াতে থৈ যাব ওলাইছে। পিছত মই বস্তুকেইটা আকৌ আহি ল'লোঁ। লৈ কিনে এতিয়া আমি গৈ আছোঁ আমাৰ মাইনাহঁতৰ ঘৰত। এয়া চাওক গাইছ, আমাৰ বাৰ্থডে গাৰ্ল। ये लो, डर लगना है। What is this? कुछ है उसमें। कहाँ गया था तुमने? कहीं नहीं गया था। माँ मोबाइल মাৰ কি হ'ল জানে, মাজতে ৰাস্তাত মনত পৰিলে ফোনটো থৈ আহিছে, পিছত ফোনটো ল'ব গ'ল। होममेड केक है, वाह। ये देखो मैंने बनाया है ये केक। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে? তই আজি কেইবছৰ হ'লি?
100 বছৰ হ'লি 100 বছৰ নহয় সেইটো ডাঙৰ কথা নহয় ডাবল সংখ্যাত ভৰি দিলে তুমি আজিৰ পৰা ডাবল ডিজিট সুন্দৰ হৈছে না এইবিলাক তাইৰ গিফ্ট হয় এয়া চাওক আৰু এয়া তাই মোক লেচ খাব দিছে আমাৰ গিফ্টটো আমি তাইক আগতে দিলোঁ কেনেকুৱা লাগিছে আমাৰ গিফ্টটো বহুত ভাল লাগিছে অ'কে হেপী বাৰ্থডে যিহেতু আমি বহুদিন পিছত লগ পাইছিলোঁ মই তাইৰ ঘৰত বহুদিন যোৱাও নাই মাজতে ব্যস্ত থকাৰ কাৰণে তাৰপিছত আমি বহুত কথা পাতিলোঁ লেকচাৰ মাৰিলোঁ মাও আহি পালে চাওক মোৰ বাই কেনেকৈ খাই আছে আমি আনা পিঠা খাই আছে এইফালে মায়ে তাই বনোৱা পায়স খাই আছে এক্সচেঞ্জ গাইজ এক্সচেঞ্জ হ্যাপি বার্থডে টু ইউ হ্যাপি বার্থডে টু ইউ 10 বছর হলি ব্লেস ইউ পিজা আৰু বুঢ়া হৈ ইয়াতে চাব তাই কেকনো মোক আগতে খুৱাব আহিছে মই ক'লোঁ মাক খুৱাই দে চ' তাইৰ মাকে ক'লোঁ মোৰ মাক খুৱাই দে চ' তেনেকৈ মাক খুৱাই দিলে তাৰপিছত আমি খালোঁ বহুত ইয়াতেও কথা পাতিলোঁ সিহঁতে তাৰিফ কৰি আছিলে কেকটো বহুত ধুনীয়া হৈছে এনেকুৱা তাৰপিছত মই কৈছিলোঁ অঁ মই বেকেৰী এটা খুলিম চ' তেনেকৈ কথা চথা পাতিলোঁ পাতি পেলাই আমি ইয়াতে ডিনাৰ কৰিব যাম আৰু তাৰপিছত মেৰি চুৰিয়া বাৰ্থডে তাইৰ মাকে গিফ্ট দিছে তাইক জীয়েকক কিমান চাইছেনে এইবিলাক হিপক্ৰেট মানুহৰ ওলাইছে এয়া চাওক আজি আমাৰ খানা ডগৰি খানা গাইজ ইয়াতে মই সিহঁতক জোকাই আছিলোঁ তহঁতে মোক দি কাম কৰাই আছ আজি এনেকৈ তাৰপিছত হাঁহি আছিলে চবেই ইয়াতে তাইৰ নতুন গিফ্টছবিলাক পিন্ধি তাই মোক দেখাই আছিলে খাই বৈ উঠি আমি চবেই ফোন ইউজ কৰি আছিলোঁ টাইম পাছ কৰি আছিলোঁ তাৰপিছত টাইম পাছ কৰি পেলাই তাইৰ খুৰা আহিলে সৰু খুৰা আহি পেলাই দাদায়ো ভাত চাত খাই পেলাই দাদা গুচি গ'ল দাদা গুচি যোৱাৰ পিছত তাই পঢ়িবও বহিলে হেনো তাইৰ পৰহিৰ পৰা এক্সাম তাই পঢ়ি উঠি তাৰপিছত আমি বাই বাই গুচি আহিলোঁ গুড নাইট ঘৰত আহি মই নামাজ পঢ়ি শুই গৈছিলোঁ থেংক ইউ